নমস্কাৰ বিবিধম চেনেললৈ আপোনাক স্বাগতম জনাইছো। বৰ্তমান বিশ্ব কৰোনা ভাইৰাছৰ সন্দেহত যি চীন ইমান শক্তিশালী হৈ কৰোনা ভাইৰাছক কবলত পৰিছে। আহকচোন আমি কৰোনা ভাইৰাছ কি চাই লওঁ। কৰোনা ভাইৰাছ হৈছে এটা ভাইৰাছৰ গ্ৰুপ আৰু কৰোনা নামটো আহিছে কৰোনা ইংৰাজী শব্দ ক্ৰাউনৰ পৰা আহিছে। ক্ৰাউন মানে হৈছে মুকুট আৰু কৰোনা ভাইৰাছৰ যিটো গ্ৰুপ সেইটো মুকুটৰ আকৃতিৰ দৰে, সেইকাৰণে এয়া কৰোনা ভাইৰাছ বুলি কোৱা হৈছে। বৰ্তমান 7 প্ৰকাৰ কৰোনা ভাইৰাছ পোৱা হৈছে আৰু ইয়াৰ প্ৰথম 2002 চনত সাৰ্স নামেৰে কৰোনা ভাইৰাছ পোৱা গৈছিলে। তাৰপিছত 2012 চনত মাৰ্চ নামেৰে কৰোনা ভাইৰাছ পোৱা গৈছিলে আৰু সম্প্ৰতি বৰ্তমান 2019 কৰোনা ভাইৰাছ পোৱা গৈছে। 2019 মানে হৈছে 2019 নভেল কৰোনা ভাইৰাছ, মানে নতুনকৈ আৱিষ্কাৰ হোৱা কৰোনা ভাইৰাছ। চীনৰ ৱাহুং চহৰৰ যি মাছৰ বজাৰ আৰু জীৱ জন্তু বজাৰ তাৰ পৰা ঘূৰি অহা লোকৰ মাজত পোৱা গৈছিলে আৰু এইটো চীনৰ সাপৰ পৰা বুলি কোৱা গৈছে, যেনেকৈ তাত সাপ বিক্ৰী কৰা হয়। হৈছে ই মানুহৰ শ্বাস নলীৰে মানুহৰ দেহত প্ৰৱেশ কৰে, গতিকে প্ৰথম ইয়াক চৰ্দিৰ নিচিনা হয়, তাৰপিছত জ্বৰ আহে, তাৰপিছত বুকুত বিষ হয়, গাৰ মাংসপেশী বিষ হয়, কিছুমানে কিডনী ফেইলিয়াৰ হয়। ইয়াৰ কোনো প্ৰতিকাৰ এতিয়ালৈকে ওলোৱা নাই আৰু বিশ্ব স্বাস্থ্য সংস্থাই ইয়াৰ ওপৰত গৱেষণা কৰি আছে। গতিকে মানুহৰ শ্বাস নলীৰে যাতে বীজাণু হ'ব নোৱাৰে তাৰ কাৰণে মাস্ক পিন্ধি থকাটোৱে